बाक्सा जिल्लानि बर्मागुदि देहा फाहामसालिनि डक्टर प्रणब शर्माया रां लानायनि अजद फिटनेस सार्टिफिकेटनि मुङाव रां लादों। बर्मा साखाथिनि अबिनाश बसुमतारी मुंनि सुबुङा गावनि फिसाज्लानि CITआव मुं थिसननो फिटनेस सार्टिफिकेट लायनो थांनायाव देहा फाहामसालिनि डक्टर प्रणब शर्माया 200 रां लायो। रां लाजानाय दुखुथिया अबिनाश बसुमतारीया खौरांगिरिफोरनि सिगाङाव फोरमायो। खौरांगिरिफोरा देहा फाहामसालियाव नुजाहैनानै 200 रां लानायनि जाहोनखौ सोंनायाव न' सिङाव हाबनानै दरजा फांथेना थायो। उनाव गुबुन सासे देहा फाहामगिरिया 200 रांखौ दिहुननानै हरफिनो। কিহৰ কাৰণে আছিল মেডিকেলত? ইয়াতে ল'ৰাৰ কিবা ফিটনেছ চাৰ্টিফিকেট এই কলেজৰ এডমিশ্যন লোৱাৰ কাৰণে আহিছিল। ল'লে ফিটনেছ চাৰ্টিফিকেট লৈছে। কিবা টকা লৈছে? পইচা 200 লৈছিলে আৰু। কোন ডক্টৰে? প্ৰণৱ শৰ্মাই। তাৰপিছত আহি আপুনি মেডিকেলত কি দেখিলে? আহি পেলাই মই তাতে আলোচনা কৰোঁতে এনেকৈ গমাগুমি হ'ল, এতিয়া পইচাটো ৰিটাৰ্ণ দিছে আৰু। পইচাটো ৰিটাৰ্ণ দিলে? মানে আমি সাংবাদিক ৰিটাৰ্ণ দিলে। কি ক'ব এনেকুৱাকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৈ আছে যে কঠোৰ হৈছে, তাৰ স্থলতো 200 টকাকে লৈ আছে। এনেতো তাৰ মুখ্যমন্ত্ৰীটো কৈ আছে, কিন্তু কামটো এনেকৈ কৰি থাকে, লৈ থাকে বা দিব নোখোজে। আপোনালোকে ইয়াত আহাতে আপোনালোকে উত্তাপল কৰা বুলি দৰ্জা বন্ধ কৰি দিছে। আপোনালোকৰ তাতে ভিডিঅ' ফুটেজ আছে, দৰ্জা বন্ধ কৰি দিছে। মানে তেখেতক মাতিব আহাতে কৈছে পইচা কৈছো গভমেণ্টত গ'ব নাই, মোক লাগে পইচা। তেখেতক লাগে গভমেণ্টত গ'ব নাই। মই কৈছো গভমেণ্ট কিবা গ'ব আছে নেকি? কৈছে গ'ব নাই। কোন ডক্টৰ? প্ৰণৱ শৰ্মা। তাৰপিছত আপোনালোকে দৰ্জা খুলি মাতাতে কি? দৰ্জা খুলি মাতাতে তাৰপিছত নাই, দৰ্জাটো বন্ধ কৰি দিম। তাৰপিছত কথাই নুশুনে। তাৰপিছত তেখেতসকলৰ যোনজন মেডিকেল ইনচাৰ্জজনে কৈছে বোলে হ'ব মই পইচাটো দি দিম ৰিটাৰ্ণ। আপোনালোকে দেখাই পাইছে, পিছত পইচাটো ৰিটাৰ্ণ কৰি দিছে। পইচা ৰিটাৰ্ণ দিছে। ফিটনেছত আপোনাক 200 টকাকে দিব লাগিব। হ'ব ছাৰ, দৰ্জাটো কি আপুনি বন্ধ কৰে? গভমেণ্টে কিবা কৈছে নেকি? আপুনি কিয় 200 টকা হৈছে? এইখানে হাজিৰা কৰা মানুহ। আপুনি দৰ্জাটো কিয় বন্ধ কৰে? পইচাটো ঘূৰাই দিয়ক। দেখিছে দৰ্জাটো বন্ধ কৰি থৈ দিছে। একো বস্তু হেৰিও কৰা নাই, ঠিক আছে হা। তো তেখেতে কিবা কৰিছে কিবা কৰা নাই, সেইটো তেখেতৰ লগত আপোনালোকে ঠিক কৰক, ঠিক আছে। কিন্তু নহয়, কথাটো হৈছে মই ইয়াতে ময়ো ডিউটিত আছোঁ, মই মেডিকেল অফিচাৰ হয়, মই ডিউটিত আছোঁ। এনেকৈ হস্পিটেলখনত মই তেনেকৈ হাল্লা হ'ব দিব নোৱাৰোঁ। আপুনি হাল্লা হৈছে নেকি? কৰিছে না আপুনি কি হাল্লা হৈছে? ইয়াত কি হাল্লা হৈছে? চব ৰেকৰ্ড হৈ আছে। কিবা যদি ক'ব লগা আছে, কিবা কৰিব লগা আছে, দৰ্জা মাৰিলে যে তেখেতক গৈ পেলাই আপুনি বাহিৰত ধৰক। পইচাটো হস্পিটেলত লৈছে, পইচা হস্পিটেলত লৈছে। হস্পিটেলৰ নামত যোৱা নাই, হস্পিটেলত ব্যক্তিগত পইচা নাযায়। কোনো এটা হেৰি পইচা পোৱা নাই, কোনো হস্পিটেলত পোৱা নাই। ব্যক্তিগতকে মাত্ৰ মোৰ কথাটো চিধা, আপুনি যদি সেইটোত যদি 1% যদি আপুনি ৰং কৰিব পাৰে তেতিয়াহ'লে কৰি পেলাই ক'ব। হস্পিটেলত এনেকে হাল্লা নহয়, ঠিক আছে। হস্পিটেলত টকা ল'ব পাৰে। তেখেতে হস্পিটেলৰ নামত লৈছে নেকি? আচ্ছা, তেখেতে পইচা লৈছে ইয়াতে, যেতিয়া আপোনালোকে চাৰ্টিফিকেটটো লিখিছে তাতে পইচা লৈছে, তো সেইটো বস্তু তেখেতক অলৰেডি পইচা ঘূৰাই দিলা? আপোনাক পইচা ঘূৰাই দিলা? আপোনাক কিবা চাৰ্টিফিকেট লাগে মই লিখি দিম। পইচা চা ঘূৰাই দিলা আপোনাক? কোনে লৈছে পইচাটো? কোন ডক্টৰে লৈছে? প্ৰণৱ শৰ্মা আছিল। তাৰমানে মোৰ ল'ৰা আৰু ইমাৰ্জেঞ্চি না, মই কাৰণে যি কৈছো মই দি দিছো। কথা যাই পেলাই আমি কোৱাতে আৰু বস্তুটো